আইও কি হল কেনেকে হৈ আছ তই গৈছা কেইটা বাজিলে মই যে ঘূৰিয়ে চাব লাগে এই মই আকৌ খবৰে নাই উঠ ইমান দেৰিলৈকে শুই আছ তোক টিউশ্যন দিমগে আজি বৈ এই গৰম বন্ধ মাহত এনেকে থাকিব নালাগে পঢ়া শুনাটো বাদেই দিলি উঠ জলদি মুখ হাত ধুই পিনে আহ মই ৰখি আছো বাহিৰত তোৰ গাও লাগে নেকি গৈছো ঐ কুম্ভ হল নাই তোৰ সোনকালে ছাৰৰ আগত ভালকে থাকিবি আৰু ছাৰক যি কৈ নাথাকিবি বুজি পাইছ নাই আহ কি কৈছো বুজি পাইছ নাই পাইছো মাষ্টৰ অ মাষ্টৰ মোহন দাচোন ক'বা কেনেকে এই ঘৰলৈ আহিছিলো আপোনাৰ ওচৰলৈ আহিছিলো কি হল ক'ত গৈছ তই এই যে ল'ৰাটো কেলে গুচি আহিলি ই মোক পঢ়াব ৰিক্সৰ নিচিনা বৈ ছাৰক এইবিলাক কথা ক'ব নাপায় নহয় বৈ কি হৈছিলে এই ইয়াৰ অকণমান উৎপাত বেছি আছে ভিতৰলৈ সোমাই আচ্ছা কোৱাচোন বিশেষ কি কামত আহিলা বহুত দিনৰ পাছত দেখা পালো দুদিনমান সহায় এটা কৰি দিয়ক ছাৰ অকণমান কষ্টটো কৰি দিয়ক এই আমাৰ ভাইটিটো একেবাৰে ঘৰত নপঢ়ে চপঢ়ে অকল খেলিয়ে থাকে গৰম বন্ধত অকণ পঢ়িব লাগে আপুনি সেইটোকে চাই দিয়ক আৰু কিবা এটা সেইটো কথা লয় মানে মই নোৱাৰিমেই চাগে গম পাইছা তাতে এতিয়া আকৌ আমাৰ DLEDৰ এক্সামটো আছে মোৰ দিব লাগে মোৰ পঢ়া শুনা অলপ আছেতো তো মোৰ অলপ প্ৰব্লেম হৈছে মানে তাকে বেয়া নাপাবা দেই যেনেকৈ হ'লেও 15 দিনমান হ'লেও চাই দিয়ক লাগিলে 15 মিনিটকে হওক চাওক কিন্তু চাব লাগিব আপুনি ইছৰাম ইমান জোৰ কৰিছা দেই চাওঁ বাৰু যিমান পাৰোঁ এই টেটু থকা মাষ্টৰটোৱে মোক কেনেকে পঢ়াব পিছে তুমি কোন ক্লাছত পঢ়ি আছা ভাইটি মুখখন নাই নেকি 7 ঠিক আছে বাৰু
ব'লা ভিতৰলৈকে ব'লা। ঠিক আছে বাৰু ছাৰ, আজিলৈ মই আহোঁ আৰু ভালকৈ চাব। ঠিক আছে আৰু বাৰু। নোৱাৰিলে মানে 2-1 মাৰি দিব আৰু। ঠিক আছে, উপায়তো ঠিক নাই। আছে বাৰু। যিমান পাৰোঁ চাওঁ আৰু। ঠিক আছে বাৰু, থেংক ইউ দেই, ঠিক আছে। ধন্যবাদ দেই। ধন্যবাদ। ভালকৈ বহিবি, যা। আহ আহা আহা বহা ইয়াতে। ছাৰ এইটো খাই পেলাওক। নালাগে এতিয়া, বহি এক কৰি খাবা পাছত, এতিয়া পঢ়া। আচ্ছা, প্ৰথমে কোৱাচোন, হোৱাট ইজ ইয়ৰ নেম? আৰে কি কৈছা এইবোৰ? মই তোমাৰ নেমটো সুধিছোঁ তোমাক। ছাৰ আপুনি ক'ব ক'লে হোৱাটছ ইয়ৰ নেম? আৰে সেইটো কথা নহয়, মই সুধিছোঁ তোমাৰ নামটো কি? ছাৰ কেলে ৰেজিষ্টাৰ কৰিব নি? অকল কি ৰেজিষ্টাৰ কৰিবলৈ লয় নেকি নামটো? ভালকৈ কোৱা নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজ্যোতি বৰুৱা, ব্ৰেকেটত গুটি। কি ব্ৰেকেটত? এইটো নেম। পেট নেম? বহা বহা। ঠিক আছে, কোৱাচোন ABCD জানা নাই? জানো ছাৰ। কোৱাচোন। ABCD। আৰু ছাৰ আপুনিতো ক'লে ABCD ক'বলৈ। ইছ ৰাম, কি যে হ'ব, গোটেইখিনি কোৱা। ছাৰ বহুত দীঘল আছে, কেতিয়াবা সময় পালে ক'ম ছাৰ। ইছ ৰাম, তুমি মোৰ মাথা চাথা খাই দিবা দেই। ছাৰ নাখাওঁ নাখাওঁ, মই ভাত খাই আহিছোঁ। ৰ'বা ৰ'বা, মই তামোলখন খাই লওঁ। ছাৰ মই চেণ্ডউইচ খাই দিওঁ। খোৱা খোৱা, নহ'লে মোৰ মূৰটোহে খাবা আৰু তুমি। ছাৰ কি যে এইটো চেণ্ডউইচ দিলে, ছাৰ দুফাল হৈ থাকিলে, আপুনি খাওক ছাৰ। মাছ নুচুবা হ'ব। ABCD এইখিনিতো নকলাই, স্পেলিং জানা নাই তুমি? ছাৰ কিহৰ স্পেলিং? এলিফেণ্ট। ছাৰ এলিফেণ্ট মানে কি? এলিফেণ্ট মানে হাবি যে থাকে এই ডাঙৰ ডাঙৰ। ছাৰ আপোনাৰ নিচিনা। আকৌ অভদ্ৰামী, ভালকে কোৱা, ভালকে কোৱা। ছাৰ কৈছোঁ OURSIR মানে এলিফেণ্ট। খালি 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 তই মোক খালি আৰু দেই। ছাৰ এইটো কি হয়? তেল লাগে তোমাক? কি কৰিবা বনাই তুমি এতিয়া ইমান সৰুতে? ছাৰ এইটো চবে বনালে কয় ছোৱালী বনাই। খাবা খাবা দেই, তুমি খাবা খাবা, নহ'ব আৰু তোমাক নাগালে ফোন ৰ'বা। ছাৰ নক'ব নক'ব, আজি মই এনেও মাৰ খালোঁ ৰাতিপুৱা, আকৌ মাৰ খাব লাগিব ছাৰ। ছাৰ বিশ্বাস নাই কৰা যদি মই খুলি দেখাব পাৰিম। সুধিব লাগে তোমাক। চাওক হেল্ল', মৰাণ, তুমি আহাচোন এতিয়া। কেলৈ মানে এনেই এতিয়া হ'লে আহা তুমি। ঠিক আছে হ'ব। ৰ'বা, তোমাৰ দাদা আহি আছে, তুমি ইয়াতে বহি থাকা, একদম ঠাণ্ডাকৈ বহি থাকিবা, মই বাহিৰত আছোঁ। মাষ্টৰ কি হ'লনো আপোনাৰ? ইছ ৰাম, নক'বা আৰু, নোৱাৰোঁ আৰু তোমাৰ ভাইটিক পঢ়াব মই। কি কৰি আছে ভিতৰতে চোৱাকৈ যোৱাচোন, উল্টাই মোকহে পঢ়ালে তেওঁ। কি কৰিছে? এইবিলাকে যে মাথা খাই দিলে দেই। কি কৰিলে ছাৰী, কি কৰিলে? কি কৰিলে, কি নাই কৰা আৰু নক'বা আৰু, ইয়াক মই নোৱাৰোঁ আৰু, বেয়া চেয়া নাপাবা, বেলেগতে ক'ৰবাত ভালকৈ চাই টিউশ্যন এটা দি যোৱাকৈ। কি কৰিলি তই ছাৰক? তাৰ চশমাটো উল্টা কৰি পেলা। চশমাখনো পাহৰি গৈছোঁ চিধাকৈ পিন্ধিব। ঠিক আছে ছাৰ, বেয়া চেয়া নাপাব আৰু, কি কৰিলে যে ইহে জানে। ইয়াক আজি ঘৰত দিব লাগিব কেঁচাত মান। তই আজি
স্যার গরম বন্ধত অহা ল'ৰা ছোৱালীবোৰ গাঁৱত পঢ়াব দেই বাই বাই স্যার স্যার ELEPHANT নপঢ়াওঁ ছাৰ নপঢ়াওঁ নমস্কাৰ ছাৰ নমস্কাৰ হাই ফ্ৰেন্ড যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি কিবা ক'বলৈ আছে তেতিয়াহ'লে কমেণ্ট কৰিব নাপাহৰিব